জোহনে লিখিছিলে যে যদি আপুনি কয় আপুনি নিজৰ ঈশ্বৰক প্ৰেম কৰে কিন্তু বিশ্বাসীক ঘৃণা কৰে আহক আমি পঢ়িম প্ৰথম জোহন 4:20 পদ ইয়াতে কি লিখা আছে কোনোৱে যদি কয় মই ঈশ্বৰক প্ৰেম কৰোঁ কিন্তু তেওঁ যদি নিজ ভাইক ঘৃণা কৰে মানে বেলেগ বিশ্বাসীক ঘৃণা কৰে তেনেহ'লে তেওঁ মিছলীয়া কিয়নো ভাইক যদি তেওঁ দেখিও প্ৰেম কৰা নাই তেনেহ'লে যিজনক দেখাই নাই এনে ঈশ্বৰক তেওঁ প্ৰেম কৰিব নোৱাৰে মানে যোনটো বস্তুক আপুনি দেখি আছে হেতুক যদি প্ৰেম কৰিব নোৱাৰে নেদেখাটোক আপুনি প্ৰেম কৰি আছে বুলি ক'ব নোৱাৰে আমেন কাৰণ দেখা পোৱা মণ্ডলীটো শাৰীৰিক মণ্ডলীবোৰ হে অদৃশ্য মণ্ডলীৰে ভাগ হয় আমেন গৈ থৈ পেলে সেই মানুহখিনিয়ে হে অদৃশ্য মণ্ডলীৰ সদস্য আমেন সেইকাৰণে আপুনি এনেকে বুজিব পাৰে সব বিশ্বাসীৰে দুটা নাগৰিকতা থাকিব লাগে বুলি ক'ব পাৰো যেনেবা এজন মানুহ গোটেই জগতৰ নাগৰিক হয় নে নহয় আমি কওঁ ইউ আৰ অল গ্লোবাল সিটিজেন্স এটো শুনিছেনে গ্লোবাল সিটিজেন মানে আপুনি গোটেই জগতৰ আপুনি এটা সদস্য হয় সো যদি কেতিয়াবা আপোনাৰ দেখে আপোনাৰ লগত কিবা অন্যায় কৰে আপোনাৰ কাৰণে হিউম্যান ৰাইটস থাকে মানে মানুহ হোৱাৰ কাৰণে আপোনাৰ কিছুমান অধিকাৰ থাকে কাৰণ আপুনি জগতৰ প্ৰথম নাগৰিক হয় কিন্তু তাৰ লগতে আপুনি ভাৰতৰ নাগৰিক হয় আমেন সো আপুনি এটো ক'ব নোৱাৰে যে মই গোটেই জগতখন বহুত প্ৰেম কৰোঁ কিন্তু ভাৰতক প্ৰেম নকৰোঁ হেতু ক'ব নোৱাৰে কাৰণ ভাৰত গোটেই জগতৰ ভাগ হয় বুজি পাই আছে ঠিক সেই ধৰণকে আপুনি অদৃশ্য মণ্ডলীৰ ভাগ হয় আমেন কিন্তু কাৰণ আপুনি মাংসত আছে এটা শাৰীৰিক মণ্ডলীও দৰকাৰ যোনটো হে অদৃশ্য মণ্ডলীটোৰে ভাগ হয় আমেন সো আপুনি ক'ব নোৱাৰে আই লাভ দ্য গ্লোবাল চাৰ্চ মই ঈশ্বৰৰ অদৃশ্য মণ্ডলীক বহুত প্ৰেম কৰোঁ কিন্তু নিজৰ দেখা পোৱা ভাই ভনীকে আপুনি ঘৃণা কৰে কাৰণ এইগিটা মানুহে গৈ থৈ হে অদৃশ্য মণ্ডলীটো বনায় আমেন সো দুটাই লিংক আছে আৰু দুটাতে ৰূপন হোৱাটো বহুত দৰকাৰ সো এটো ক'লেও নহব যে খালি আমাৰ মণ্ডলীটো বহুত আচল আমাৰ মণ্ডলীটো ৰিয়েল লাইক মই ক'ব নোৱাৰো খালি আখিকটো বেষ্ট বাকি সব মণ্ডলী ভুল নাই কিয় কাৰণ আমি হে গোটেই অদৃশ্য মণ্ডলীৰো সদস্য হয় সো মই যদি কাইলে পৰহি বেলেগ বিশ্বাসী এটাক লগ পাওঁ যোন সঁচাকৈ যীশুক প্ৰেম কৰে কিন্তু আমাৰ গীৰ্জাৰ নহয় মই এটো ক'ব নোৱাৰো তই আমাৰ গীৰ্জাৰ নহয় তই ভুল বিশ্বাসী তই নকলি বিশ্বাসী হেবোৰ ক'ব নোৱাৰো কিয় কাৰণ আমি দুইজনে খ্ৰীষ্টত বিশ্বাস কৰাৰ কাৰণে হে অদৃশ্য মণ্ডলীটোৰ সদস্য হয় আৰু কি ঠিক যাক মই বেয়া পাওঁ তাৰ কাষতে মই চাগে ভোজন কৰিব লাগিব স্বৰ্গত যীশুৱে ক'ব তহঁতি একেলগে বলে হয়নে নহয় সো দুটাই ভুল কিছুমানে কয় মই খালি অদৃশ্য মণ্ডলী যাম আৰু মোক দেখা মণ্ডলী নালাগে আৰু কিছুমানে শাৰীৰিক মণ্ডলীলৈ ইমান অবসেস যে খালি আমাৰটো বেষ্ট বাকি সব বিশ্বাসী ভুল আমাৰ ডিনমিনেশ্যন বেষ্ট সব বিশ্বাসী ভুল হেতু ভুল ধাৰণা কাৰণ আমি সকলো অদৃশ্য মণ্ডলীৰ সদস্য হয় আমেন সো আপুনি নিজৰ মণ্ডলীক প্ৰেম কৰক হেতু দৰকাৰী আমেন কাৰণ এই মণ্ডলীটোৱে আপোনাক শাৰীৰিক ৰূপে সহায় কৰে আবেগিক ৰূপে আপোনাক অনুশাসনত চলায় আমেন কিন্তু যেতিয়া আপুনি ইয়াৰ বাহিৰত যায় আৰু আপুনি বেলেগ গীৰ্জাৰ আৰু বিশ্বাসী লগ পায় খালি আখিকটো আচল হয় আপোনালোকৰটো অভিষেকটো আপোনালোকৰ নকলি হেবোৰ ক'লে নহব আমেন যদি চাওক এটা বস্তু হয় কিছুমান মানুহে এটো ভুল বুজে যোন ভুল শিক্ষক হয় ভুল শিক্ষক মানে কি জানে যোনে বিশ্বাস নকৰে যে যীশু খ্ৰীষ্ট শৰীৰত আহিছিলে যোনে বিশ্বাস নকৰে যে যীশুৰ বলিদান যথেষ্ট যোনবোৰ মানুহে শিকায় যে ইয়েস যীশুৰ বলিদানে ক্ষমা কৰিব কিন্তু তাৰ লগত তুমিও 40 দিন লঘোণ ৰাখিব লাগিব স্বৰ্গ যাবলৈ তুমিও কিন্তু দশমাংশ দিলেহে স্বৰ্গ যাবা হেনেকুৱা যোনে মিলাই নহয় আধা অনুগ্ৰহ আধা আইন হেতু ভুল শিক্ষক তেওঁলোক ইতিয়ালৈকে যীশুৰ শৰীৰৰ সম্পূৰ্ণৰূপে ভাগ হোৱা নাই কিন্তু কিছুমান যোন অকমান বেলেগ হয় আমি ধৰক ড্ৰামছ ব্যৱহাৰ কৰোঁ ওয়াৰ্শিপত কিছুমান মণ্ডলীয়ে ড্ৰাম ব্যৱহাৰ নকৰে তেওঁলোকে ভাল নাপায় হয়নে কিন্তু তেওঁলোকে বিশ্বাস কৰে যে যীশু খ্ৰীষ্ট ঈশ্বৰ হয় শৰীৰত আহিছিল ক্ৰুচত গ'ল পুনৰুত্থান হ'ল আসল গস্পেলটো মানে তেতিয়া আমি ভাই ভনী হয় এটা হল ভুল শিক্ষক ফলছ টিচাৰ ফলছ প্ৰফেট তেওঁলোক শৰীৰৰ পাৰ্ট নহয় আমেন কাৰণ তেওঁলোকে যীশুৰ ওপৰত সম্পূৰ্ণৰূপে বিশ্বাসে নকৰে তেওঁলোকে শিকায় যে ইয়েস যীশু আৰু নিজৰ কাম আৰু নিজৰ ভাল কৰ্ম দুটা মিলালেহে স্বৰ্গ যাবা হেতু ভুল গস্পেল হয় যদি আমি নিজৰ দশমাংশ বা লঘোণ ৰাখি স্বৰ্গ যাব লাগে যীশু এনে ক্ৰুচত গ'ল উদ্ধাৰ আৰু পৰিত্ৰাণ কেৱল যীশুৰ বলিদানৰ দ্বাৰা আহে আমেন আৰু তেওঁৰ প্ৰেমটো গ্ৰহণ কৰাৰ কাৰণে আমি দশমাংশ দিওঁ বা আমি বাইবেল পঢ়ো লঘোণ ৰাখো আমেন কিন্তু উদ্ধাৰ পাবলে নহয়
উদ্ধাৰ পোৱাৰ কাৰণে হেতু হয় ভুল শিক্ষক যোনে মিলাই দিয়ে অনুগ্ৰহ আৰু আইন কিন্তু যাৰ লগত আমাৰ সৰু সৰু পাৰ্থক্য আছে ডিফাৰেন্স যেনেবা মই ক'লো কোনোবাই ড্ৰাম ইউজ কৰে কোনোবাই নকৰে কোনোবাই বিশ্বাস কৰে যে খালি মাথা ঢাকিব লাগে মহিলাই কিছুমানে নকৰে কিন্তু হৃদয়টো সবে যীশুক মানে তেতিয়া আমি একে মণ্ডলীৰে ভাগ হয় আমেন আমি হয় হে অদৃশ্য মণ্ডলীৰ সদস্য বুজি পাই আছে কথাটো সেইকাৰণে দুটাই দৰকাৰী এটু কোৱাটো ভুল যে মোক শাৰীৰিক মণ্ডলী নালাগে কাৰণ আপুনি এতিয়াও শৰীৰত আছে কিন্তু এটু কোৱাটো ভুল যে মই কেৱল নিজৰ শাৰীৰিক মণ্ডলীটোকে ভাল পাওঁ বাকি সব মণ্ডলী ভুল কাৰণ সত্য এটু হয় যে আমি গোটেই বিশ্বৰ অদৃশ্য মণ্ডলীৰ সদস্যও হয় আপোনাৰ দুটা নাগৰিকতা আছে এটা হল অদৃশ্য মণ্ডলীৰ আৰু এটা হল শাৰীৰিক মণ্ডলীৰ যেনেকৈ আপুনি গোটেই পৃথিৱীৰ নাগৰিক হয় আৰু ভাৰতৰো নাগৰিক হয় আৰু ভাৰতক ঘৃণা কৰি আপুনি পৃথিৱীখনক ভাল পাব নোৱাৰে কাৰণ ভাৰত পৃথিৱীৰ ভাগ হয় ঠিক সেই ধৰণকে আপুনি অদৃশ্য মণ্ডলীক নিজৰ শাৰীৰিক মণ্ডলী ঘৃণা কৰি কৰিব নোৱাৰে কিয় কাৰণ শাৰীৰিক মণ্ডলীটো অদৃশ্য মণ্ডলীৰ ভাগ হয় আমেন সো আপুনি এটো ক'ব নোৱাৰে লোকাল বা গ্লোবাল দুটাই কানেক্টেড আপুনি ক'ব নোৱাৰে মই অদৃশ্য মণ্ডলী ভাল লাগে আৰু শাৰীৰিক মণ্ডলী বেয়া পাওঁ বা আপুনি ক'ব নোৱাৰে মই খালি নিজৰ শাৰীৰিক মণ্ডলী ভাল পাওঁ মোৰ নিজৰ ট্ৰাইবৰ বা মোৰ নিজৰ ডিনমিনেশ্যন বাকি সব বেয়া পাওঁ কাৰণ আপুনি অদৃশ্য মণ্ডলীৰ সদস্য হয় আমেন আৰু মণ্ডলী বিল্ডিংটো হয় নে মণ্ডলী কি হয় টেষ্ট মণ্ডলীটো কি হয় মানুহবোৰ হয় বিশ্বাসীবোৰ হয় য'ত বিশ্বাসী গোট খায় যীশুৱে কৈছিলে দুইজন তিনিজন য'ত গোট খায় তাতে মই থাকিম য'ত যীশু থাকে সেইটো মণ্ডলী হয় আমেন আৰু যিমানে ধুনীয়া বিল্ডিং নহওক যদি তাতে যীশু নাই সেইটো ক্লাব হয় বা একদম সাৰ্কাছ বনি যায় আমি কি কৰোঁ ভাবকচোন যদি তেওঁৰ উপস্থিতি নাই এইটো জোক টাইপ নহয় জানো যেনেকৈ আহিলোঁ সেনেকৈ গুচি গ'লোঁ সেইটো চাৰ্চ নহয় য'ত তেওঁ আছে সেইটো মণ্ডলী আমেন চ' মানুহবোৰ মণ্ডলী হয় বিল্ডিংটো নহয় আমেন আৰু দুটাই দৰকাৰী অদৃশ্য মণ্ডলীটোও বহুত দৰকাৰী তাৰ সদস্য আপোনালোক হয় আমেন চ' বেলেগ বিশ্বাসীক লগ পালেও মোক ঘূৰাব কোনো দৰকাৰ নাই তুমি আশিকৰ পাৰ্ট নহয় আহা আমাৰ মণ্ডলীত আহা ইয়াতেহে বেষ্ট সেইবোৰ যেন আমাৰ মণ্ডলীৰ সদস্য কেতিয়াও নকৰক আমেন কাৰণ আমি অদৃশ্য মণ্ডলীৰ সদস্য হয় এইমেন কিন্তু তাৰ মানে এইটো নহয় যে আপুনি যে আশিকক বাদ দিওঁ মই অদৃশ্য মণ্ডলীটোৰ কাৰণে অদৃশ্য কাম কৰোঁ যোনবোৰ কাম দেখা নাপায় অ'কে সেইটো কোনো লাভ নাই নিজৰ শাৰীৰিক মণ্ডলীটোত ৰোপণ হৈ ইয়াতে সেৱা কৰাটোও দৰকাৰ কাৰণ শাৰীৰিক মণ্ডলীটো অদৃশ্য মণ্ডলীটোৰ প্ৰতিনিধি হয় এইমেন বুজি পাইছে মোৰ লগত আছেনে সকলোৱে আমেন পৌলুছে বহুত ধুনীয়াকৈ বুজাইছিল যে অদৃশ্য মণ্ডলীটো যীশু খ্ৰীষ্টৰ শৰীৰ হয় কি হয় যীশু খ্ৰীষ্টৰ শৰীৰ আৰু আমি অকণমান আজি বায়'লজি ক্লাছ কৰিবলৈ গৈ আছোঁ মই কালি বহি বহি কিছুমান চাৰ্টছ বনাইছোঁ ChatGPTৰ লগত যোনটো আপোনাক সহায় কৰিব বুজিবলৈ আমাৰ কি ৰোল আছে কাৰণ আমি এইবোৰ শব্দ ব্যৱহাৰ কৰোঁ ন যীশুৰ শৰীৰ বডি অফ ক্ৰাইষ্ট তাৰ মানেটো কি মানে বডি অফ ক্ৰাইষ্ট কোন হয় আশিকটোৱে বডি অফ ক্ৰাইষ্ট হয় নে গোটেইবোৰ মণ্ডলী মিলি বডি অফ ক্ৰাইষ্ট হয় কি হয় মানে চ' সেইটো বুজাটো বহুত দৰকাৰ আহক আমি প্ৰথম কৰিন্থিয়া 12 অধ্যায়লৈ যাওঁ 12ৰ পৰা 20 পদ অকণমান দীঘলীয়া হয় কিন্তু আজি দেওবাৰ হয় সেইকাৰণে আপোনালোকে পঢ়ক আহক 1 2 3 কিয়নো যেনেকৈ শৰীৰ এক আৰু তাৰ অংগ প্ৰত্যংগ অনেক কিন্তু সেই শৰীৰৰ সকলো অংগ প্ৰত্যংগ অনেক হ'লেও এক শৰীৰ হয় তেনেকৈ কৃষ্ণ কাৰণ আমি ইহুদী হওঁ বা গ্ৰীক হওঁ দাস হওঁ বা স্বাধীন হওঁ সকলোৱে এক শৰীৰ হ'বলৈ এক আত্মাত বাপ্তিজিত হ'লোঁ আৰু সকলোৱে এক আত্মা পান কৰিবলৈ পালোঁ কিয়নো শৰীৰ এক অংগ নহয় কিন্তু অনেক শৰীৰ এক অংগ নহয় কিন্তু অনেক চ' কোনো মণ্ডলীয়ে ক'ব নোৱাৰে যে আমিয়ে ৰাইট আমিয়ে আচল মণ্ডলী কাৰণ শৰীৰ এটা অংগ হ'ব নোৱাৰে অনেক অংগ হয় আমেন এবাৰ কোনোবাই কৈছিলে যে অল ষ্ট্ৰীমছ থিংক দে আৰ দ্য ৰিভাৰ মই সেইটো ইংলিছত অসমীয়াত কেনেকৈ কওঁ ষ্ট্ৰীমটোক কি কয় জুৰি চ' সকলো জুৰিয়ে ভাবে যে তেওঁ নদী হয় সৰু বা আপুনি
মই নলা বুলি ক'বলৈ লৈছিলোঁ কাৰণ সকলো জুৰিবোৰে মিলি মিলি পালে নদীটো হয়নে চ' সকলো মণ্ডলীয়ে ভাবে যে আমিয়ে ৰাইট কিন্তু আচলতে আপুনি কেৱল অংগ হয় কোনো এটা মণ্ডলী শৰীৰ নহয় আমেন চ' কেতিয়াবা আমাৰো লাগে আমাৰ ষ্টাইলটোৱে ৰাইট আমিয়ে বেষ্ট কৰি আছোঁ হয়নে কিন্তু যেতিয়া আপুনি বাক্য পঢ়ে পলুছে চব মিছা কথাবোৰ আমাৰ চকুৰ পৰা উলিয়াই দিয়ে যে শৰীৰটো এটা অংগ কেতিয়াও হ'ব নোৱাৰে অনেক অংগ থাকে আমেন ইয়াতে কি লিখা আছে কিয়নো শৰীৰ এক অংগ নহয় কিন্তু অনেক ভৰিয়ে যদি কয় মই হাত নোহোৱা কাৰণে শৰীৰৰ অংশ নহওঁ তেনেহ'লে সেই কাৰণে শৰীৰৰ অংশ নহয় এনে নহয় আৰু কাণেও যদি আপোনালোকে মোৰ লগত পঢ়ক আৰু কাণেও যদি কয় মই চকু নোহোৱা কাৰণে শৰীৰৰ অংশ নহওঁ তেনেহ'লে সেই কাৰণে যে শৰীৰৰ অংশ নহয় এনে নহয় গোটেই শৰীৰেই চকু হোৱা হ'লে শ্ৰৱণ ক'ত হ'লহেঁতেন আপুনি ভাবকচোন যদি ৰজলিনা খালি এটা চকু আৰু নীলাঞ্জনা খালি এটা হাত এটা চকু বহি আছে এটা হাত বহি আছে কি কাম ঠিক সেই ধৰণকে গোটেই মণ্ডলীটো যদি খালি আশিক হ'লহেঁতেন অদ্ভুত হ'লহেঁতেন কাৰণ আমি বহুত কাম কৰিব নোৱাৰোঁ কিন্তু ঠিক সেই ধৰণকে গোটেই শৰীৰটো যদি বেলেগ কোনোবা এটা মণ্ডলী হ'লহেঁতেন আমেৰিকাৰ কোনোবা এটা মণ্ডলী সেইটোও নহ'ব কাৰণ তেতিয়া অসমৰ কাম কোনে কৰিব আমেন চ' চবে চবৰে দৰকাৰ অনেক অংগ আছে কিন্তু মিলি পালে আমি এটা শৰীৰ বনো আমেন আৰু কাণেও যদি কয় মই চকু নোহোৱা কাৰণে শৰীৰৰ অংশ নহওঁ তেনেহ'লে সেই কাৰণে যে শৰীৰৰ অংশ নহয় এনে নহয় গোটেই শৰীৰে চকু হোৱা হ'লে শ্ৰৱণ ক'ত হ'লহেঁতেন আৰু গোটেইটো শ্ৰৱণ হোৱা হ'লে ঘ্ৰাণ ক'ত হ'লহেঁতেন কিন্তু এতিয়া ঈশ্বৰে নিজ ইচ্ছামতে অংগ প্ৰত্যংগবোৰক এনেকি সেইবোৰৰ প্ৰত্যেকক শৰীৰত লগাই দিলে নতুবা আটাইবোৰ অংগ প্ৰত্যংগ এক অংগ হোৱা হ'লে তেনেহ'লে শৰীৰ ক'ত হ'লহেঁতেন কিন্তু এতিয়া অনেক অংগ প্ৰত্যংগ হ'লেও শৰীৰ এক মানে বেছিকলি এটা অংগ হ'লে সেইটো শৰীৰ নবনিলেহেঁতেন কেৱল এটা অংগ থাকিলে সেই শৰীৰটো একো কাম কৰিব নোৱাৰিলেহেঁতেন সেইকাৰণে অনেক অংগ মিলি যায় আৰু এটা শৰীৰ বনায় আমেন আৰু তাৰপিছত 25 পদত পলুছে কয় কিন্তু শৰীৰত যেন বিভেদ নহওঁ বৰঞ্চ অংগ প্ৰত্যংগবোৰে পৰস্পৰে হিত চিন্তা কৰে এই কাৰণে ঈশ্বৰে অনাদৰণীয়টোক অধিক আদৰণীয় কৰি শৰীৰ সংগঠিত কৰিলে তাতে এক অংগই দুখ পালে তাৰে সৈতে সকলো অংগ প্ৰত্যংগ দুখ পায় আমেন যদি মোৰ ভৰিটোৱে দুখ পায় মই ক'ব নোৱাৰোঁ নাই মোৰ বাকী বডিটো একদম ফিট আছে ভৰিটোৱেও যদি দুখ পাই আছে মোৰ গোটেই শৰীৰটোৱে দুখ পায় নে নাপায় আমেন চ' ইয়াতে পলুছে সেইটোৱে বুজাব চেষ্টা কৰি আছে বেলেগ বিশ্বাসীৰ যদি দুখ কষ্ট তাৰণা হৈ আছে সেইটো ক'বাত নে ক'বাত আমাৰ কাৰণেও এটা সমস্যা হয় আমিও তেওঁলোকৰ কাৰণে প্ৰাৰ্থনা কৰিব লাগে এইটো ক'লে নহ'ব এই নাইজেৰিয়াত বিশ্বাসী মৰি আছে আমাৰ অসমততো আমি বিন্দাছ আছোঁ একো দৰকাৰ নাই আমি সব একে শৰীৰৰ ভাগ হয় সেই অদৃশ্য মণ্ডলীটোৰ ভাগ হয় আমেন এটা ঠায়ে যদি দুখ পাই আছে আমিও দুখ পাই আছোঁ আমেন বুজি পাইছে আৰু আপুনি ক'ব নোৱাৰে যে আপুনিয়ে গোটেই শৰীৰটো হয় সবে মিলি পালে যীশুৰ শৰীৰটো বনাও আমেন তাতে এক অংগই দুখ পালে তাৰে সৈতে সকলো অংগ প্ৰত্যংগই দুখ পায় আৰু এক অংগই মৰ্যাদা পালে তাৰে সৈতে সকলো অংগ প্ৰত্যংগই আনন্দ কৰে আপোনালোক খ্ৰীষ্টৰ শৰীৰ আৰু একো জনে এক অংগ স্বৰূপ আমেন চ' গোটেইবোৰ বিশ্বাসীয়ে মিলি পালে সব মণ্ডলীবোৰ শাৰীৰিক মণ্ডলীবোৰ মিলি পালে খ্ৰীষ্টৰ শৰীৰটো বনায় আমেন মই সেইটো আপোনাক ভালদৰে বায়'লজি ক্লাছ ল'ম এতিয়া দেই আমি এতিয়া যিহেতু মই ডক্টৰৰ ৱাইফ মই কালি পাষ্টাৰ নৱনৰ লগত এবাৰ সুধি পেলাই মানে যাতে মোক কোনো ট্ৰল নকৰে পিছত সেইকাৰণে মই সুধি লৈছোঁ ভালকৈ Can we just see that photograph of the body? Okay, initially দেখিলে ভয় নাখাব দেখিলে বহুত কনফিউজিং লাগে কিন্তু মই সহজৰে বুজাম আপুনি প্ৰথম দেখা পাই আছে ইয়াতে চেলছ বা কোষ বুলি যোনটো আমি অসমীয়াত কওঁ কোষ হয়নে সেইবোৰ হয় এজন ব্যক্তি চেলছ কাৰণ মই কিয় বায়'লজি কৰি আছোঁ কাৰণ আৰম্ভ পলে কৰিলে মই খালি সেইটো ডাঙৰ কৰি আছোঁ পলে কৈছে আমি খ্ৰীষ্টৰ শৰীৰ চ' সেইটো বুজাই দিয়াটো দৰকাৰ কোন কেনেকৈ শৰীৰ বনে অ'কে চ' আপুনি দেখা পাই আছে চেলছ সৰু আপোনাৰ শৰীৰটো কোষেৰে বনা জানে ন আপোনাৰ শৰীৰটো কোনো নাভাঙে বাৰু বাট যদি মই ভাঙি গৈ থাকোঁ এটা কোষ ওলায়
cells microscope চালে আপুনি দেখা পায় cells right so cook so এজন বিশ্বাসী cook হয় cells হয় amen cook বোৰ মিলি পালে tissues বনায় বা হিৰ বনায় হিৰ বস্তুটো বুজি পাইছে নহয় tissues okay so হেতু কি হয় মই যেতিয়া যিছু খুদি আছিলো যিছুৱে মোক কৈছে বেলেগ ধৰণৰ ডিপাৰ্টমেন্টছ বোৰ ইহতি হিৰ হয় আপুনি দেখা পাই আছে নে ইয়াতে tissues so হেবোৰ ডিপাৰ্টমেন্ট হয় ধৰক কোনোবা ইভাঞ্জেলিজম ডিপাৰ্টমেন্ট কোনোবা worship ডিপাৰ্টমেন্ট কোনোবা youth ministry আমি সবে এটা হিৰ যেনেকৈ আমাৰ আখিকৰ ভিতৰত বেলেগ হিৰ আছে হিৰটো ভাঙিলে এজন কি আছে কুখ আছে সেল আছে যেনেবা তাপসী অনুজ ডিকন নয়ন লিৱান ইহতি মিলি পালে মিডিয়া টিমটো বনাই আছে ঠিক আছে ইহতি বনি গল এটা কি হ'ব এটো টিস্যু ওকে হিৰ কিন্তু এজনক যদি মই চাও তাপসী অকলে তাই কি হয় কুখ অনুজ অকলে কি হয় কুখ বুজি পাইছে এজন বিশ্বাসী কুক হয় কুকবোৰ মিলি বেলেগ ডিপাৰ্টমেন্ট বনায় যোনটোক আপুনি ক'ব পাৰে আপোনাৰ হিৰ হয় টিস্যু হয় যেতিয়া টিস্যুবোৰ মিলি যায় ইহতি এটা অংগ বনায় সো এটা অংগ হ'ল শাৰীৰিক মণ্ডলীবোৰ আমেন বুজি পাই আছে যেনেবা ধৰক হাৰ্টটো বনি গ'ল গোটেইবোৰ টিস্যুবোৰ মিলাই বা হিৰবোৰ মিলাই আখিক তাৰপিছত ধৰক লাংছবোৰ বনি গ'ল আমাৰ কিবা চাৰ্চক ফেথ হাৰ্ভেষ্ট চাৰ্চ ঠিক আছে তাৰপিছত ধৰক লিভাৰটো বনি গ'ল মই যাক আমি চিনি পাওঁ ভালকৈ মই কৈ আছোঁ স্পিৰিট অফ ফেথ নাগালেণ্ডৰ তেওঁলোক বনি গ'ল ধৰক লিভাৰটো সো হেনেকে মিলি পালে সব এটা আপুনি ক'ব পাৰে শাৰীৰিক মণ্ডলীবোৰ এটা অৰ্গান হয় আমেন অৰ্গান মানে এটা অংগ হয় আৰু যেতিয়া অংগবোৰ একেলগে মিলি যায় গোটেইবোৰ শাৰীৰিক মণ্ডলীবোৰ মিলি যায় হেতুক আপুনি কয় যিশুৰ শৰীৰ আমেন কোনো এটা মণ্ডলী যিশুৰ শৰীৰ নহয় আমি সবে মিলি পালে যিশুৰ শৰীৰ হওঁ আমেন আৰু পৌলুসে ইয়াতে শৰীৰৰ উদাহৰণ কিয় দি আছিল যাতে আমি একতাত খোজ কাঢ়ো কাক শিকাই আছিলে ভাবক শিকাই আছিল কৰিন্থৰে মণ্ডলী হ'ব এটো ইয়েস হয়নে কৰিন্থৰ মণ্ডলী য'ত সবচে বেছি কাজিয়া লাগি থাকে ওকে সবচে উৎপত্তিয়া কিন্তু সবচে শক্তিশালীও পবিত্ৰ আত্মাৰ উপহাৰবোৰ কৰিন্থৰ মণ্ডলী ঠিকছে জানিছিল অন্য ভাষাত প্ৰাৰ্থনা কৰা ভৱিষ্যবাণী কৰা সুস্থ কৰা শক্তিশালী মণ্ডলী আছিল কিন্তু উৎপত্তিয়াও আছিল আমাৰ নিচিনা শক্তিত খোজ কাঢ়ে কিন্তু উৎপত্তিয়া অকমান ওকে এভৰিডে আমাৰ কিবা কিবি লাগি থাকে সো সেইকাৰণে পলে কৈ আছিল যে তহতি শৰীৰ হয় আমেন এটাই দুখ পালে বেলেগ জনৰ চিন্তা তহতি কৰিব লাগে আমেন সো মই জানো সেইকাৰণে মই নিশ্চিন্ত থাকোঁ যদি আমাৰ অসমৰ মণ্ডলী কিবা লাগে মই জানো আমাৰ নাগালেণ্ডৰ লাংছ কিডনি লিভাৰ আহি যাব আমাৰ দিল্লীৰ লাংছ কিডনি লিভাৰ আহিব হায়দৰাবাদৰ আহি যাব যদি বেলেগ জাগাত ইহতিকো কেতিয়াবা সহায় লাগে অসমৰ হাৰ্টটো যাব আমেন কাৰণ আমি সবে মিলি পালে খ্ৰীষ্টৰ মণ্ডলী হয় আৰু ইয়াতে প্লিজ ফলছ টিচাৰৰ কথা নানিব কাৰণ ইহতি শৰীৰৰ ভাগ নহয় বুজি পাই আছে ন যোনে খ্ৰীষ্টৰ ওপৰত সম্পূৰ্ণৰূপে বিশ্বাস নকৰে ইহতি এটুত নপৰে আমেন বুজি পাইছে সেইকাৰণে পৌলুসে কৈছে আমি সকলোৱে খ্ৰীষ্টৰ শৰীৰ সো বুজি পাই গ'ল আপোনালোক কোন হয় আমি সকলোৱে কোন হয় কুখ আমি সেলস হয় সো আপুনি নাভাবিব মোৰ কি কাম আছে সেল নাথাকিলে শৰীৰটো কেতিয়াও নবনে এটা সেল এটা কুখৰ মূল্য আছে আমেন আপুনি নিজৰ কামটো ভালকে কৰিলে তেতিয়া গোটেই শৰীৰটোৱে নিজৰ কামটো ভালকে কৰিব পাৰে কেতিয়াবা লাগিব যে মইতো কেৱল ইয়াতে আখিক মণ্ডলীত মোকতো কোনো চিনিও নাপায় মই অফাৰিংটোহে উঠালো আপুনি হেতু ভালকে কৰাৰ কাৰণে বেলেগ মানুহৰো কষ্ট নহল আমি ভালকে প্ৰচাৰ কৰিব পাৰিলো নহলে আমি দেখিছো যোনদিনা অফাৰিং ভালকে কালেক্ট কৰা মানুহ নাহে মই ৰখি থাকিব লাগে সব বস্তু পিছৱাই যায় সব বস্তু গুলমাল হয় হে অফাৰিং কালেকশনটো কিমান দৰকাৰী টাইমত হৈ গলে আমি টাইমত প্ৰচাৰ কৰিব পাৰো একো ডিস্ট্ৰাকশন নাই সব বস্তু স্মুথ হয় আমেন সবৰে বেলেগ দায়িত্ব থাকে আপোনালোক এটা কুক হয় কুখে নিজৰ কাম ঠিককে কৰিলে শৰীৰটো ভালদৰে কাম কৰিব পাৰে আমেন তাৰপিছত কুখবোৰ মিলি পালে কি বনে হিৰ টিস্যু যোনটো ডিপাৰ্টমেন্টছবোৰ হয় আমেন ডিপাৰ্টমেন্টছবোৰে ভালকে কাম কৰিলে টিস্যুবোৰ ভাল ফাংচন কৰিলে হে অৰ্গানটো বা অংগটো ভালকে ফাংচন কৰিব সো আখিকত আপোনালোক বেলেগ ডিপাৰ্টমেন্টত আছে যোনেও বেলেগ মণ্ডলীৰ হয় তো সবৰ কাৰণে এপ্লাই কৰে আপোনালোক worship ডিপাৰ্টমেন্টত আছে বা আপোনালোক মিডিয়া টিমত আছে আপুনি চিলড্ৰেনছ মিনিষ্ট্ৰীত আছে আপুনি কি হয় আপোনালোক হিৰ হয় নিজৰ দায়িত্ববোৰ ভালকে কৰক ৰীল বনি আছে আপোনাৰ বিষয় কেমেৰা চাই আছে নে নাই হেবোৰ বাদ দিয়ক স্বৰ্গই চাই আছে আমেন স্বৰ্গদূতবোৰে চাই আছে যীশু খ্ৰীষ্টই চাই আছে
আপুনি সৰু সৰু কামবোৰত কেনেকৈ বিশ্বাসী হয় যেতিয়া হিৰটো ভালকৈ ফাংচন কৰে গোটেই অংগটো ভালকৈ কাম কৰে আখিকে যদি নিজৰ কামটো ভালকৈ কৰিব পাৰে আমি ক'বাত নে ক'বাত গোটেই শৰীৰটোৰ সহায় কৰি আছোঁ বুজি পাইছেনে কিমান ডাঙৰ দায়িত্ব এইটো অসমৰ হাৰ্ট যদি আমি হয় বা ধৰক গোটেই শৰীৰটোৰ হাৰ্ট যদি আমি এটা পাৰ্ট যদি ভালকৈ কাম নকৰা হৈ যায় গোটেই শৰীৰটোৰ কাৰণে প্ৰব্লেম হয় নে নহয় সো এইটো নাচাব যে আমিতো ইয়াতে গুৱাহাটীত আমিতো আমেৰিকাত নাই কোনে চিনি পায় নাই যীশুৰ শৰীৰৰ আমি এটা ভাগ হয় যদি আপুনি যীশুক প্ৰেম কৰে নিজৰ কামটো ভালকৈ কৰি থাকক মনেৰে কৰি থাকক আমেন তেতিয়া আমি যীশুৰ শৰীৰটোক সহায় কৰি আছোঁ আৰু এইটোতো আমি অহংকাৰী হ'ব নালাগে যে এটা মণ্ডলীয়ে যীশুৰ শৰীৰ না এটা শৰীৰত বহুত অনেক ভাগ থাকে আমেন সো কোনো এটা মণ্ডলীৰ তাত গোটেইখিনি উপায় নাই কোনো এটা মণ্ডলী নিখুঁত নহয় সেইকাৰণে প্ৰতিদিন নতুন নতুন মিনিষ্ট্ৰী আৰু গীৰ্জা কিয় স্থাপিত হৈ থাকে কাৰণ দৰকাৰ আছে প্ৰয়োজন আছে কাৰণ এটা মণ্ডলীৰ তাত সব নাই আমেন আমাৰ গুৱাহাটীতো বহুত তাত চাৰ্চ আছে কিয় কাৰণ সব মানুহ আশিকত কানেক্ট নকৰিব সেইটো না ইহঁতিৰ ভুল না মোৰ ভুল কিবা এটা আছে যোনটোৰ কাৰণে ইহঁতি আমাৰ ইয়াতে কানেক্ট নকৰে কিন্তু বেলেগ ক'ৰবাত খিলি উঠিব ইহঁতি ফলৱন্ত হ'ব আমেন চ' সেইকাৰণে দৰকাৰ আছে এটা শৰীৰ এটা অংগৰে নচলিব এইমেন সবৰে এটা দায়িত্ব আছে এইমেন বুজি পাইছে চ' যদিও আপুনি চেল হয় বা কুক হয় হয়নে বাহিৰ হয় আপুনি নিজৰ দায়িত্বটো ভালদৰে কৰিলে মণ্ডলীটো ভালদৰে কাম কৰিব পাৰিব আমেন বা যীশুৰ গোটেই শৰীৰটো ভালদৰে কাম কৰিব পাৰিব চ' যীশুৰ শৰীৰ কোন হয় অদৃশ্য মণ্ডলী সববোৰ শাৰীৰিক মণ্ডলী মিলি পালে যীশুৰ শৰীৰটো বনায় আমেন আৰু আমি একতাত খোজকাঢ়িব লাগিব এটা ভাগে দুখ পালে বেলেগটোৰো কষ্ট হয় সেইকাৰণে মই এইকেইদিন নাইজেৰিয়াত আপুনি দেখিছেনে নাই মই নাজানো কিন্তু কিমান বিশ্বাসীক মাৰি আছে এইটো ক'ব নোৱাৰে নাইজেৰিয়াতহে হৈ আছে এটা শৰীৰৰ ভাগে যদি দুখ পাই আছে আমেন আমাৰ কাৰণেও সেইটো কষ্টৰ কথা সেইকাৰণে প্ৰাৰ্থনা কৰক এইমেন কাইলৈ পঢ়ি যদি আমাকো প্ৰাৰ্থনাৰ দৰকাৰ মই জানো বেলেগ মণ্ডলীয়ে আমাৰ কাৰণেও প্ৰাৰ্থনা কৰিব এইমেন সেনেকুৱা হ'লে সোনকালে জাগৰণ হ'বতো বস্তুটো বুজি পাইছে এইটো ইজনে ইজনক কাটা সময় নহয় মোৰ এইটো মণ্ডলী মই সেইটো মিনিছ সেইবোৰ চোৱা সময় নহয় জল্দি যীশুৰ প্ৰচাৰ হ'ব লাগে যীশু ঘূৰি আহিব লাগে নে নালাগে আমেন চ' তাৰ এটাই উপায় আছে একতাত বিশ্বাসী একতাত খোজকাঢ়া এইমেন কোনো মণ্ডলী অকলে যীশুৰ শৰীৰ নহয় এইমেন আৰু মনত কৰিব অদৃশ্য মণ্ডলীৰ প্ৰধান বা হেড কোন হয় যীশুখ্ৰীষ্ট কলচীয়া 1:18 যীশুৱে পলুছে লিখিছে তেওঁৱে হৈছে তেওঁৰ শৰীৰ স্বৰূপ মণ্ডলীৰ মূৰ তেওঁৱে প্ৰাথমিক প্ৰাধিকাৰী তেওঁ আদি আৰু মৃত্যু লোকৰ মাজৰ পৰা প্ৰথম জাত এই কাৰণে সকলো বিষয়তে তেওঁ অগ্ৰগণ্য আমেন চ' যীশু হৈছে এই মণ্ডলীটোৰ মূৰ আমেন কোনো এটা মণ্ডলী এই শৰীৰটোৰ মূৰ নহয় আমাৰ মূৰ কোন হয় যীশু হয় আমেন আমি কোনো উস্তাদি মাৰিব নোৱাৰোঁ আমি সব তেওঁৰ আণ্ডাৰত আছোঁ আমেন আৰু যেনেকৈ মূৰটোৱে দিহা দেখুৱাই শৰীৰটো সেইফালে যাব লাগে এইমেন আৰু এটা আত্মিক এটা শব্দ এটা ব্যৱহাৰ কৰা যায় মণ্ডলীটোৰ কাৰণে এই অদৃশ্য মণ্ডলীটোৰ কাৰণে যোনটো হয় যীশুৰ কইনা আমেন যীশুখ্ৰীষ্টৰ আমি শৰীৰো হয় আমি সবে মিলি শৰীৰ হয় বুজি পালে কিন্তু আমি সকলোৱে যীশুৰ কইনাও হয় আমেন সেইটো আমি ক'ত পাওঁ এফিচিয়া 5 আহক আমি একেলগে পঢ়িম আৰু ইয়াতে আমি আজি সমাপ্ত কৰিম এফিচিয়া 5:25 পৰা 30 পদ সেই পুৰুষসকল খ্ৰীষ্টে যেনেকৈ মণ্ডলীক প্ৰেম কৰিলে আৰু তাৰ কাৰণে নিজকে খুদাই দিলে তেনেকৈ আপোনালোকেও নিজ নিজ ভাৰ্যাক বা অৰ্ধাংগিনীক প্ৰেম কৰক শুনিছেনে নাই পুৰুষসকল যেনেকৈ খ্ৰীষ্টই মণ্ডলীক প্ৰেম কৰিলে আপোনালোকে নিজৰ অৰ্ধাংগিনীক প্ৰেম কৰক আমেন চ' সদায় প্ৰেমটো কাৰ পৰা আৰম্ভ হ'ব লাগে এখন বিয়াত পুৰুষটোৰ পৰা কাৰণ আমাৰ লগত প্ৰেম স্থাপিত প্ৰথম কোনে কৰিলে যীশুৱে আমেন জনে লিখিছিলে আমি প্ৰেম কৰোঁ কাৰণ তেওঁ প্ৰথম আমাক প্ৰেম কৰিলে আমেন চ' এটা পুৰুষ এটাক যেতিয়া আমি কওঁ আপুনি পাদ্ৰী হয় আমাৰ ঘৰৰ সেইটো অহংকাৰী হোৱা কথা নহয় এইটো বহুত ডাঙৰ দায়িত্ব হয় আমেন কাৰণ প্ৰেমৰ আৰম্ভণি কৰা দায়িত্বটো ক'বাত পুৰুষটোৰ হয়
আমেন যদি পুৰুষটোৱে আৰম্ভ কৰিব পাৰে যীশুৰ নিচিনা প্ৰেম কৰিবলৈ তেতিয়া অৰ্ধাংগিনীজনৰ কাৰণেও বহুত সহজ হৈ যায় সমৰ্পিত কৰিবলৈ আমি সহজেৰে যীশুৰ তলত সমৰ্পিত কৰিব পাৰোঁ কাৰণ তেওঁ আমাক ইমান প্ৰেম কৰে আমেন সো ইয়াতে পৌলুসে কি কৈ আছে এফিচিয়াৰ মণ্ডলীক পৌলুসে কৈছে যেনেকুৱাকৈ খ্ৰীষ্টই মণ্ডলীক প্ৰেম কৰে তেনেকুৱাকৈ পুৰুষসকলে নিজৰ ভাৰ্যাক প্ৰেম কৰক মণ্ডলী যেন পবিত্ৰ হয় তাৰ বাবে তেওঁ আমাক বাক্যৰূপ জলস্নানত ধুই শুচি কৰিলে তেওঁ মণ্ডলীক পৰিষ্কাৰ কৰিলে যাতে তেওঁ নিজৰ আগত মণ্ডলীক গৌৰৱময় দাগ থকা বা খুতুৰা পৰা আদি কৰি একো গুণ নথকা পবিত্ৰ আৰু নিষ্কলংক ৰূপে উপস্থিত কৰিব পাৰে সেইদৰে স্বামীসকলে নিজ নিজ ভাৰ্যাক নিজ নিজ শৰীৰ বুলি প্ৰেম কৰা উচিত যিজনে নিজ ভাৰ্যাক প্ৰেম কৰে তেওঁ নিজকেও প্ৰেম কৰে সো ইয়াতে দুটা বস্তুৱে পৌলুসে লিখি আছে কেনেকে মণ্ডলী যীশুৰ শৰীৰ হয় হেনেকুৱাকৈ অৰ্ধাংগিনী পুৰুষৰ শৰীৰ হয় আৰু যোনজন স্বামীয়ে নিজৰ পুৰুষক মাৰে বা নিজৰ অৰ্ধাংগিনীক পিটে অপমান কৰে আচলতে আপুনি নিজৰ শৰীৰকে কষ্ট দি আছে আৰু এটা বস্তু মই গম পাইছোঁ যেতিয়া স্বামী এটাই নিজৰ অৰ্ধাংগিনীক বহুত বেয়া পায় ক'বাত নে ক'বাত আচলতে তেওঁ নিজকে বেয়া পায় সেইকাৰণে নিজৰ ভিতৰত প্ৰব্লেম আছে সেইকাৰণে অৰ্ধাংগিনীক প্ৰেম কৰিব পৰা নাই কাৰণ পৌলুসে লিখে যে কোনো নিজৰ শৰীৰক কষ্ট নিদিয়ে কোনো মানুহ যোন স্থিৰ হৈ আছে ন তেওঁ কেতিয়াও নিজৰ শৰীৰক কষ্ট নিদিয়ে ইয়াতে চাওক পৌলুসে কি কয় কিয়নো কোনেও নিজৰ শৰীৰক কেতিয়াও ঘৃণা নকৰে কিন্তু পৰিপুষ্ট কৰি তাৰ যত্ন লয় সেইদৰে খ্ৰীষ্টইও মণ্ডলীক ভাল পায় কাৰণ আমি তেওঁৰ শৰীৰৰ অংগ প্ৰত্যংগ সো ইয়াতে বহুতখিনি বস্তু সোমাই আছে বিয়াৰ কথা সোমাই আছে কিন্তু তাৰ লগত খ্ৰীষ্টই কেনেকৈ আমাক শৰীৰ আৰু কইনাৰ ৰূপত প্ৰেম কৰে আমেন হেতুৰ বিষয়ে ইয়াতে সোমাই আছে খ্ৰীষ্টই আমাক তেওঁৰ শৰীৰৰ ৰূপত আমাক কেয়াৰ কৰে কিন্তু কইনাৰ ৰূপত আমাক শুদ্ধও কৰিছে নিজৰ বাক্যৰ দ্বাৰা আমাক ধুইছে আমেন যাতে যেতিয়া তেওঁ ঘূৰি আহে আমি তেওঁৰ কাৰণে সাজু হৈ থাকোঁ এজন বিশ্বাসী মিলি পালে আমি খ্ৰীষ্টৰ কইনা বনো আমেন